নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ এক বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিদিনে ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ প্ৰতিখন জিলালৈ জৰুৰী খবৰ। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্য চৰকাৰৰ এক বৃহৎ ঘোষণা। পুনৰ চলিব ৰাজ্যত উচ্ছেদ অভিযান। প্ৰতিদিনে চলি থাকিব উচ্ছেদ অভিযান। এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ এক বৃহৎ ঘোষণা। উচ্ছেদক লৈ প্ৰতিখন জিলালৈ জৰুৰী খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ সকলো জিলাতে উচ্ছেদ চলাব হিমন্ত চৰকাৰে। বিগত 15 বছৰত কোনে ক'ত মাটি দখল কৰিছে তথ্য লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ সকলো উপায়ুক্তলৈ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ। জলাশয়ৰ দাঁতিকাষৰীয়া স্থানত দখলকাৰীক চিনাক্তকৰণৰ নিৰ্দেশ। 7 দিনৰ ভিতৰত চৰকাৰক দাখিল কৰিব লাগিব এই প্ৰতিবেদন। বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা দূৰীকৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ডাঙৰ উচ্ছেদ আহিব বুলি কোৱা হৈছে। গোৱালপাৰা, সোণাই, ৰূপাই অভয়াৰণ্যত চলিব উচ্ছেদ অভিযান। টাৰ্গেটত কৰিমগঞ্জ, বঙাইগাঁও, কোকৰাঝাৰ। ওৰাং সংৰক্ষিত বনাঞ্চললৈ বেদখলমুক্ত কৰা হ'ব।